গাইছ আপোনালোকে চাই আছে মিক্স টিভি আছাম আৰু আজি এটা বেয়া খবৰ বুলি ক'ব লাগিব। আমাৰ ইয়াত চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলি আছে। গতিকে এইটো প্ৰথম উচ্ছেদ অভিযান আৰম্ভ হৈছে দীঘলী চাপৰ গাঁৱৰ মকুৱা টাবৰ ওচৰত সootea সমষ্টি আৰু তেজপুৰ সমষ্টিৰ যোনটো মাজমজি আছে সেইটোতে এভেকশ্যন কৰি আছে। এইটো চাওক এভেকশ্যনৰ দৃশ্য আমি দেখাই আছোঁ আৰু ভিডিঅ' কেইটামান দেখাই আছোঁ। গতিকে চাওক আপোনালোকে আৰু আগলৈ দেখাই থাকিম। আজি মোৰ চেনেলটো চাই থাকক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক।